আজি কেইবাদিনৰ পৰা মন মোৰ অতিকে চঞ্চল। নিজৰ জ্ঞাতি আৰু ভাতৃক বধ কৰি এয়া মই কি কাৰ্য কৰিছো ভাইহঁত। সেইবাবে মন মোৰ অতিকে চঞ্চল। ৰাজসভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ ল'বই লাগিব দুঃশাসনৰ ৰক্তপান আৰু দুৰ্যোধনৰ ভূভণ্ড বিচলিত প্ৰতিজ্ঞাৰ পৰা দাদা তাই যদুপতি থাকোঁতে সহায় চিন্তা নাই শত্ৰু নাশৰ বাবে চলে বলে কিংবা কৌশলে কৌৰৱক নিৰ্মূল কৰাই হ'ব আমাৰ প্ৰধান কৰ্তব্য। লুপ্ত কৰি পৃথিৱীৰ পৰা লুপ্ত কৰি এই পৃথিৱীৰ পৰা বিজয় তেন্তে বোলা ভাইহঁত আমি নিজ নিজ কাৰ্যত সমগ্ৰ কিন্তু দাদা মনত ৰাখিবা ধৰ্মৰ পৰা যাতে কদাপিতো নোহোৱা বিচলিত সুমধুৰ কৃষ্ণৰ নাম এই আমাৰ অভেদ্য